Btr सरकरा जेरै खोथा होदों बेबादिनो मावफुंगासिनो नंगौ Btrनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ फोसावनाय बायदियै मावफुंगासिनो आसनिखौ बिसायख'थिनि सिगां Btrनि गाहाय मावफुं सोद्रोमाया आइजोफोरखौ गोख्रों खालामनायनि थांखिजों फोसावदोंमोन माइनाव सोरां बिथांखि 2023 मुंनि आसनि बे आसनिखौ मावफुंनायनि थांखिजों दिनै बाक्सानि सालबारियाव मोन 81 गांसुंथा सेथि किस्ति हिसाबै 25,000 राङै राननाय जायो बे हाबाफारियाव गाहाय आलासि महरै बाहागो लानानै Btrनि बुंथिगिरि काचिराम बर'आ Btrनि गाहाय मावफुं सोद्रोमा प्रमद बर'नो साबायखर जासियो Btrनि दखल गैयै इभिक्सननि सोमोन्दैबो बिबुंथि लाखिदों Btrनि बुंथिगिरि काचिराम बर'आ बे हाबाफारियाव बाहागो लानानै हेफाजाब होफादों इउपिपिएलनि सेन्ट्रेल पेरेन्टनि नेहाथारि सालबारि जिल्ला इउपिपिएलनि इनचार्ज समनाथ नार्जारी 2 नं सालबारि ब्याबनि TCLCCनि मासिगिरि बिनोद मुसाहारि सालबारि जिल्ला कमिटि इउपिपिएलनि आफादगिरि बिखन गयारी सालबारि जिल्ला कमिटिनि नेहाथारि सुरेश सरकार लोगोसे गोबां इउपिपिएल दोलोनि नेहाथारिफ्रा बाहागो लादों बरपेटा रडनिफ्राय अन्जु बसुमतारीनि खौरां আজি 21 নম্বৰ খালবাৰী সমষ্টি বিটিসি সমষ্টি এই সমষ্টি অন্তৰ্গত Btr सरकारे যিবিলাক মানে আঁচনি লৈছে এই আঁচনিৰ এটা আঁচনি মাইনাও সোৰাং বিথাংখি আঁচনি ইয়াত মানে এই অঞ্চলৰ Btr অঞ্চলৰ যিখিনি সেলফ হেল্প গ্ৰুপ আছে আত্মসহায়ক গোট আছে এই আত্মসহায়ক গোটক টনকিয়াল কৰাৰ কাৰণে আত্মসহায়ক গোটবিলাকক সকাহ দিয়াৰ উদ্দেশ্যেৰে Btr सरकारे ইতিমধ্যে মাইনাও সোৰাং বিথাংখি নামেৰে এটা আঁচনি সিদ্ধান্ত কৰিছে এই আঁচনিৰ জৰিয়তে প্ৰত্যেকটা আত্মসহায়ক গোটক ৭৫,০০০ আৰ্থিক সাহায্য দিয়াৰ যি ব্যৱস্থা এইটো কৰা হৈছে আৰু আজি হি 21 নং খালবাৰী সমষ্টি বিটিসি সমষ্টিৰ অন্তৰ্গত ইয়াত 81টা আত্মসহায়ক গোটে ইয়াত এই মাইনাও সোৰাং বিথাংখিটো পাবলৈ সক্ষম হৈছে আৰু ইয়াত যি মাইনাও সোৰাং বিথাংখি অন্তৰ্গত যি ৭৫,০০০ চেক এই চেক প্ৰদান কৰাৰ যি কাৰ্যসূচী ইয়াত চলিছে তো দেখিছোঁ বৰ্তমান Btr চৰকাৰ প্ৰমদ বড়োৰ নেতৃত্বত অকল আত্মসহায়ক গোটক লক্ষ্য কৰি আঁচনিবিলাক লোৱা নাই বিভিন্ন স্তৰৰ মানুহ ইয়াত 32 লক্ষ জনসংখ্যা আছে 23টা অন্যান্য জাতি জনগোষ্ঠী আছে এই 32 লক্ষ জনসংখ্যা 23টা জনগোষ্ঠীৰ বিভিন্ন স্তৰৰ মানুহ উদ্দেশ্য কৰি বিভিন্ন স্তৰৰ মানে বয়সৰ উদ্দেশ্য কৰি ইয়াত বিভিন্ন আঁচনি লোৱাটো আমি দেখিবলৈ পাইছোঁ যে ইয়াত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি জ্ঞান সোৰাং বিথাংখি নামেৰে ইয়াত মানে ইতিমধ্যে আঁচনি আৰম্ভ কৰিছে আৰু সৰু যিখিনি বেপাৰ বাণিজ্য কৰে যিখিনি ভেণ্ডৰ বুলি কোৱা হয় তেওঁলোককো উদ্দেশ্য কৰি ইয়াত মানে অঞ্চাই বিথাংখি নামেৰে ইয়াত আঁচনি কৰিছে আৰু আমাৰ ইয়াত 32 লক্ষ জনসংখ্যাৰ যি 23টা জনগোষ্ঠীৰ মেধাৱী ছাত্ৰ ছাত্ৰী এই মেধাৱী ছাত্ৰ ছাত্ৰীক লক্ষ্য কৰিও উদ্দেশ্য কৰিও প্ৰমদ বড়োৰ নেতৃত্বাধীন যি চৰকাৰ এই চৰকাৰে বড়োফা সুপাৰ 50 নামেৰে 3টা খিতানত 3টা বিভাগত ইয়াত এটা খিতানত 50 জনকে মুঠ 4টা খিতান 200 জন মেধাৱী ছাত্ৰ ছাত্ৰীক বিনামূলীয়া যি প্ৰশিক্ষণ দিয়াৰ যি ব্যৱস্থা এই দিয়া ব্যৱস্থাটো কৰা হৈছে ইয়াৰ যিখিনি মেধাৱী ছাত্ৰ ছাত্ৰীয়ে ভাৰতীয় প্ৰশাসনিক বিষয়া হোৱাৰ কাৰণে মনত পুহি ৰাখিছে তেওঁলোকক বিনামূলীয়া যি প্ৰশিক্ষণ দিয়া ব্যৱস্থা কৰা হৈছে যিখিনি মেধাৱী ছাত্ৰ ছাত্ৰীয়ে অসম প্ৰশাসনিক বিষয়া হোৱাৰ যি উদ্দেশ্য মনত পুহি ৰাখিছিলে এই 50 জন ল'ৰা ছোৱালীক তাত বিনামূলীয়া প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থাটো কৰা হৈছে আৰু যিখিনি মেধাৱী ল'ৰা ছোৱালীয়ে ইয়াত যি মানে ডক্টৰ লাইনত যাব বিচাৰিছে এই ডক্টৰ লাইনত যাব বিচৰা মেধাৱী ছাত্ৰ ছাত্ৰীবিলাককো উদ্দেশ্য কৰি ইয়াত বিনামূলীয়া যি Btr চৰকাৰৰ পৰা প্ৰশিক্ষণ নীতি দি থকা হৈছে আৰু যিখিনি মেধাৱী ল'ৰা ছোৱালীয়ে ইঞ্জিনিয়াৰিং লাইনত যাব বিচাৰে তেনেকুৱা ইঞ্জিনিয়াৰিং লাইনত যাব বিচৰা মেধাৱী ল'ৰা ছোৱালীবিলাককো ইয়াত কি কৰা দে বিনামূলীয়া প্ৰশিক্ষণ দিয়াৰ যে এটা ব্যৱস্থা আৱাসিক প্ৰশিক্ষণ
ইয়াত মানে ডাঙৰ ডাঙৰ মানে কোচিং যি কোচিং চেণ্টাৰবিলাকত ৰাখি তেওঁলোকক মানে আৱাসিক যি বিনামূলীয়া প্ৰশিক্ষণ Btr চৰকাৰৰ পৰা দিয়া হৈছে তেনেকুৱা বহুকেইটা মানে আঁচনি নিশ্চয় বৰ্তমান চৰকাৰে ৰাখাটো আমি দেখিছোঁ আৰু ইয়াত নিশ্চয় আমাৰ এই Btr অঞ্চলত যি 32 লক্ষ জনসংখ্যা 23টা অন্যান্য জাতি জনগোষ্ঠীৰ ইয়াত যে এটা লাভবান এই লাভবানটো হোৱাটো আমি দেখিবলৈ পাইছোঁ আজি প্ৰথম কিস্তিৰ ধন 25000 দিব এইটো প্ৰথম কিস্তি 25000 দিব আৰু বাকি থকা যে 50000 প্ৰথম 50000টো আৰু দুটা কিস্তি ইয়াত দিয়া হ'ব তো আজি আপোনালোকৰ যি মানে চেনেলৰ জৰিয়তে মই এইটোৱে আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ Btr চৰকাৰে যিখিনি উদ্দেশ্য ৰাখি এই আঁচনিবিলাক ৰাখিছে যে সঁচাকৈ মানুহখিনিক যিখিনি আমি নিবনুৱা সমস্যা যিখিনি আনএমপ্লয়েড যিখিনি সমস্যা এই সমস্যাসমূহ কিছু হ'লেও ইয়াৰ দ্বাৰাই সমাধান কৰিব পাৰিব আৰু এই হিচাপে Btr চৰকাৰে সেইখিনি আঁচনিটো ৰাখাটো পৰিলক্ষিত হৈছে তো মই এইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ যে মানুহখিনিয়ে যিখিনি আত্মসহায়ক গোটে ইয়াত আৰ্থিক অনুদানটো পাব তেখেতসকলে নিজৰ যি এটা সিদ্ধান্ত প্ৰত্যেকটা আত্মসহায়ক গোটে নিজা এটা সিদ্ধান্ত আছে কিছুমানে ইয়াত মানে ভুৱা কটাৰ আঁচনি তেওঁলোকৰ আছে কিছুমানে গাহৰি পালন কৰাৰ আঁচনি তেওঁলোকৰ আছে কিছুমানে কুকুৰা পালন কৰাৰ আঁচনি তেওঁলোকৰ আছে কিছুমানে মাছৰুম খেতি কৰাৰ তেওঁলোকৰ আঁচনি আছে আৰু আমি দেখিছোঁ যে যিহেতু বাক্সা জিলা এটা মানে কি কয় এইটো হনিৰ এটা জিলা হিচাপে বিশেষকৈ কাম কৰি আছে এই হিচাপত কিছুমান সেলফ হেল্প গ্ৰুপে যেটো এই হনি মানে মৌ পালনৰ কাৰণে তেখেতসকলে উদ্দেশ্য ৰাখি কাম কৰিছে এইটো মানে কোনো এটা সীমাবদ্ধ নাই আত্মসহায়ক গোটবিলাকে নিজৰ গোটটো টনকিয়াল কৰাৰ কাৰণে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ কাৰণে যিখিনি আঁচনি তেখেতসকলে আগত ৰাখিছে এই আঁচনিতে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব এইটো ইয়াত কিছু ক্ৰাইটেৰিয়া নিশ্চয় চৰকাৰে ৰাখিছে কিছু মানে ক্ৰাইটেৰিয়া চৰকাৰে ৰাখিছে আৰু এই হিচাপে এই ক্ৰাইটেৰিয়াবিলাকক লৈ এই আত্মসহায়ক গোটক নিৰ্বাচন কৰা হৈছে আৰু যেটো বৰ্তমান যি উচ্ছেদক লৈ আমি দেখিছোঁ যে এই উচ্ছেদৰ বৰ্তমান যিখিনি পৰিৱেশ যে আমি দেখিছোঁ যে এই যিখিনি উচ্চ ন্যায়ালয়ৰ যে এটা নিৰ্দেশনা এই নিৰ্দেশনা সঁচাকৈ 2012 চনৰ পৰা এই নিৰ্দেশনাটো আছে আৰু এই নিৰ্দেশনাক ভিত্তি কৰিয়ে 2012 চনৰ যি উচ্চ ন্যায়ালয়ৰ যি নিৰ্দেশনা এই নিৰ্দেশনাক ভিত্তি কৰিয়ে বৰ্তমান ইয়াত মানে বিভিন্ন সাৰ্কেল অফিচে ইয়াত যি উচ্ছেদৰ যি এই নোটিছ জাৰি কৰাটো আমি দেখিছোঁ যে ইয়াত কিন্তু আমি দেখিছোঁ যে ইয়াত যিখিনি আমাৰ Btr অঞ্চল এই Btr অঞ্চলত যিখিনি এই উচ্ছেদৰ এটা মানে এমিকেবল সলিউশন মানে নিশ্চয় Btr প্ৰধান প্ৰমোদ বড়োৱে ইয়াত মানে পদক্ষেপ ল'ব আৰু এই পদক্ষেপ লোৱাটো পৰিলক্ষিত হৈছে আৰু নিশ্চয় ইয়াত গ্ৰহণযোগ্য এটা সমাধান এই গ্ৰহণযোগ্য যে এটা সমাধান এই সমাধানটো নিশ্চয় Btr চৰকাৰে ল'ব गोजोनथाव खौरां बाजाज बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां दावहारु अट' एजेन्सिया बाजाज बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो होगासिनो दं इन्डिपेन्डेन्ट डेनि थाखाय लो डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार 1 आगस्तनिफ्राय 15 आगस्तसिम होगासिनो दं क'क्राझार दावहारु अट' एजेन्सिया आरो क'क्राझार जिल्लानि सिङाव थानाय काराइगाव दतमा आरो बडगावआवबो 3 आगस्टआव फेस्टिभ आउटलेट गोदानै बेखेवनो थांगासिनो दावहारु अट' एजेन्सि बे गोदानै बेखेवनाय ब्रान्च श'रुमआवबो लो डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार लानो हागोन बाइक सालायनायाव हमनो थाखाय हेलमेट बेसेन लायालासे बाइगिरिया मोननो हागोन आरो सीट कभार्स बेनि अनगायैबो जाय फाइनान्स लागोन बिथाङा खम डाउन पेमेन्ट होनानै लानो हागोन बायग्रा ग्राहक सुबुंफ्रा दावहारु अट' एजेन्सियाव बाजाज बाइकखौ बायनो सानोब्ला नैबे मबाइल नम्बर 8822018193 आरो 600003999187 आव थोंजों फोनांजाब खालामनो हागोन